তেজপাত, পিঁয়াজ দুটা গ্ৰাইণ্ড কৰি লৈছোঁ, এইফালে বিলাহী এটা, এইফালে তিল ভাজি মিক্সাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। কেৰাহীখন পাতি এতিয়া মিঠাতেল অলপ দি ল'ম। এতিয়া কাটি লোৱা আলুকেইটা বৰ ধুনীয়া চেন মাৰিছে। পৰিমাণ অনুযায়ী ৰং জলকীয়া আৰু খুব কম পৰিমাণৰ মিট মছলা অলপ। কৰিলোঁ আলুকেইডোখৰ দি দিম এতিয়া। পুনৰ ভালদৰে হিলাই দিম। গোটেইটো একেলগে মিক্স জোখ অনুযায়ী কেঁচা জলকীয়া কেইটামান। এতিয়া দিম গাহৰি মাংস। এতিয়া গাহৰি মাংসখিনি দি দিম। ধুনীয়া চেন মাৰিছে। তিল দিয়া গাহৰি মাংস ৰেডি।